Hello student, আজি আমি নেৰেশনৰ সেকেন্ড পাৰ্ট টু সাম যত আমি হিকিম কেনেকৈ ইনডাইৰেক্ট নেৰেশনৰ পৰা ডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰিব পাৰি 2019 ৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে মই কেইটামান ইয়াতে প্ৰস্তুত কৰিছো গতিকে তোমালোকে চাই লোৱাচোন কেনেকৈ আমি চেঞ্জ কৰিম প্ৰথম বাক্যটোত দিয়া আছে কণিকা asked me if I had a car এটো ইনডাইৰেক্ট ফৰ্ম অফ নেৰেশনত আছে আমি ইয়াক এতিয়া ডাইৰেক্ট ফৰ্ম অফ নেৰেশনলৈ যদি পৰিৱৰ্তন কৰো কেনেকৈ কৰিম প্ৰথমতে চোৱা কণিকাই মোক সুধিছিল যে মোৰ গাড়ী আছিল নে এতিয়া চোৱা ইয়াত কি হ'ব কেনেকৈ কৰিবা তোমালোকে সাবজেক্টটো লিখা কণিকা আৰু তাৰ পিছত কি লিখিবা এটো past tenseত আছে asked আছে গতি আমি ইয়াত লিখিম এনেকৈ said to কণিকা said to me asked or ঠাইত আমি কি লিখিলো said to লিখিলো যেহেতু আমি এটো ডাইৰেক্ট ফৰ্ম অফ নেৰেশন লিনিম কণিকাই মোক কৈছিল কণিকা said to me কমা দি দিয়ে ইনভাৰ্টেড ঠাইত কমা আহি গল if যদি থাকে আমি জানো কোনবিলাক বাক্যৰ ক্ষেত্ৰত পায় যদি কুৱেশ্যন টু কুৱেশ্যনৰ ক্ষেত্ৰত আহিব যদি yes no টাইপ অফ কুৱেশ্যন হয় তেতিয়া হলে আমি কি কৰিম ডাইৰেক্ট নেৰেশনত ইনভাৰ্টেড কমা উঠি গলে তাৰ ঠাইত পায় গতিকে আমি if অৰ ঠাইত ইনভাৰ্টেড কমা লৈ আহিলো যেহেতু if অৰ দ্বাৰা বাক্যটো আৰম্ভ হৈছে গম পাম এটো এটা কুৱেশ্যন হ'ব আৰু কুৱেশ্যনটো কেনেকুৱা হ'ব লাগিব yes no টাইপ অফ কুৱেশ্যন হ'ব লাগিব গতিকে তোমালোকে এটো ইয়াত লিখিব পাৰা যেহেতু এটো সিম্পল পাষ্ট টেন্সত আছে সিম্পল পাষ্ট টেন্সত থাকিলে আমি যেতিয়া ডাইৰেক্ট ফৰ্মলৈ আনিম কি হ'ব সিম্পল প্ৰেজেন্ট টেন্সত হ'ব আৰু যেহেতু এটা কুৱেশ্যন গতিকে কুৱেশ্যন হলে আমি এনেকৈ লিখিম do you have a car এটো হ'ব কণিকাই মোক কৈছিল do you have a car তোমাৰ গাড়ী আছে নে আমি যেতিয়া এটো চেঞ্জ কৰিম তেতিয়া said to ঠাইত কি হ'ব asked লিখিম কাৰণ এটো এটা কুৱেশ্যন হ'ল asked লিখিলো মি আহিলে ইনভাৰ্টেড কমা উঠি যাব আৰু যেহেতু do to হৈছে কি আমি জানো এটা yes no কুৱেশ্যন হ'ব do you have a car গতিকে এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত yes no কুৱেশ্যনৰ ক্ষেত্ৰত আমি এই প্ৰশ্নটোৰ উত্তৰ yes বা no দিব পাৰো that is why this is called yes no type of question so in place of inverted comma now we can use what if আমি if ব্যৱহাৰ কৰিম আৰু এই যেটো সেকেন্ড পাৰসন হলে সেকেন্ড পারসন টু অবজেক্টৰ মতে চেঞ্জ হয় do you have a car অৰ্থাৎ তোমাৰ এখন গাড়ী আছে নে বুলি কাক সুধিছিলে মোক সুধিছিলে গতিকে হেকাৰণে আমি কি লিখিম I লিখিম আৰু এটো সিম্পল প্ৰেজেন্ট টেন্সৰ হোৱা কাৰণে do you have a car এটো সিম্পল প্ৰেজেন্ট টেন্সৰ হোৱা কাৰণে সিম্পল পাষ্টলৈ পৰিৱৰ্তন হ'ব অৰ্থাৎ সিম্পল পাষ্টত থাকিলে সিম্পল প্ৰেজেন্টত আমি লিখিব লাগিব আৰু এটা এটা কুৱেশ্যন হ'ব বিকজ if অৰ দ্বাৰা আৰম্ভ হৈছে নহয় জানো কণিকা asked me if I had a car গতিকে এটো যেতিয়া তোমালোকে ইনডাইৰেক্ট ফৰ্ম অফ নেৰেশনলৈ পৰিৱৰ্তন কৰিবা হেতু কি হ'ব কণিকা said to me do you have a car পিছৰটো চোৱা এটো yes no কুৱেশ্যনই হ'ব if আছে গতিকে I said to লিখিমা এটো কি হ'ব ইয়াতো লিখিম আমি কি I said to Mary মই মেৰিক কৈছিলো কি কমা দিয়ে ইনভাৰ্টেড কমা আহিব if অৰ ঠাইত said to asked বদলি আহিলে I said to Mary she was going to Delhi the next day এতিয়া চোৱা she was going to Delhi the next day এটো ফিউচাৰ ইকুইভ্যালেন্ট ফৰ্মত আমি লিখিব লাগিব দি নেক্সট ডে আছে অৰ্থাৎ এটো টাইম ফ্ৰেজ বুলি কোৱা হয় এই সময় বুজাইছে আমি if টু দেখি গম পালো এটো এটা কুৱেশ্যন হ'ব লাগিব yes no কুৱেশ্যনৰ ক্ষেত্ৰতে পায় নহয় জানো গতিকে আমি ইয়াত কি লিখিব লাগিব এটা কুৱেশ্যন কৰিব লাগিব I said to Mary এটা কুৱেশ্যনটো হ'ব লাগিব I said to Mary are you going to Delhi এটো ফিউচাৰ ইকুইভ্যালেন্ট বুলি কোৱা হয় প্ৰেজেন্ট কন্টিনিউয়াস নহয় কিন্তু দেই এটো ফিউচাৰ ইকুইভ্যালেন্ট I said to Mary are you going to Delhi the next day to কি লিখিম tomorrow তাৰ মানে তুমি কাললৈ গুৱাহাটীলৈ গৈছা নেকি যাবা নেকি এনেকুৱা বুজাইছে এটো কোৱা হয় ফিউচাৰ ইকুইভ্যালেন্ট যদিও বাক্যটো দেখি এনেকুৱা লাগিছে যেন প্ৰেজেন্ট কন্টিনিউয়াস কিন্তু এটো প্ৰেজেন্ট কন্টিনিউয়াস নহয় প্ৰেজেন্ট কন্টিনিউয়াসত থাকিলেও tomorrow যেহেতু টাইম ফ্ৰেজটোৱে কি বুজাইছে ফিউচাৰ ইকুইভ্যালেন্ট অৰ্থাৎ কাইলৈ কি কৰিম হেতুৱে বুজাইছে
I said to Mary, are you going to Delhi tomorrow? গতিকে এটো যদি আমি কনভার্ট কৰো ইনটু ইনডাইৰেক্ট ফর্ম অফ নেৰেশনলে তেতিয়া এটো হ'ব কি I asked এইটো ঠাইত asked আহিব কাৰণ এটো এটা কোৱেশ্চন হয় I asked Mary ইনভার্টেড কমা উঠি যাব যেহেতু yes no কোৱেশ্চন হয় গতিকে if আহিব আৰু বাক্যটো কি কে লিখা হয় assertive ফর্মত লিখা হ'ব ইয়াত you to second person টো কি বুজাইছে মেৰিক বুজাইছে গতিকে আমি তাৰ ঠাইত she লিখিম আৰু প্ৰেজেন্ট কন্টিনিউয়াস ফর্মত এটো থকা কাৰণে was going to Delhi tomorrow হলে the next day হ'ব মানে টাইম ফ্ৰেজ to change হ'ব verb change হ'ব tense change হ'ব আৰু মানে কি হয় প্লেস এক্সপ্ৰেশন বিলাক চেঞ্জ হয় আৰু পাংচুৱেচন মাৰ্ক বিলাক চেঞ্জ হয় যেতিয়া তোমালকে নেৰেশন চেঞ্জ কৰা এই পইণ্ট কিটা ইম্পৰ্টেন্ট নেক্সট ওয়ান I told the teacher that I would follow his advice এতিয়া ইয়াত আমি কি লিখিম told আছে গতিকে I said to ইয়াতো লিখিম I said to the teacher I said to the teacher comma দিও inverted comma আহিব কাৰণ ডেট আছে হয়নে I said to the teacher I shall will দিব পাৰা তোমালকে I shall follow I said to the teacher I shall follow your advice মই আপোনাৰ উপদেশ মানি চলিম I said to the teacher I shall follow your advice এতিয়া your advice to কাৰ কথা বুজাইছে টিচাৰ জনৰ কথা একানে আমি এটো এতিয়া ইনডাইৰেক্ট ফৰ্মলে পৰিৱৰ্তন কৰিম his advice হ'ব বাকিখিনি তোমালকে জানিছে কোৱাইট ইজি হয় এটো সিম্পল পাষ্টত থাকিলে এটো সিম্পল পাষ্টত থাকিলে ইয়াৰ ভাৰ্ব পাষ্ট টেন্স ফৰ্মলে যাব I হলে কি লিখব উইল হলে উড লাগিব তাৰ ফৰ্মটো ঠিক আছে I would লিখিছো আমি জেনেৰেলি আজিকালি যিমান বিলাক ফিউচাৰ টেন্সৰ আছে I পিছত সাধাৰণতে উইলে ব্যৱহাৰ কৰা হয় কিন্তু জেনেৰেলি আমাৰ গ্ৰামাটিক্যাল যেটো সেকশন আছে তাত দিয়া আছে I পিছত বা উই পিছত হতে সেল ব্যৱহাৰ কৰা হয় গতিকে আমি গ্ৰামাৰ ৰুলৰ মতে কৰিম নেক্সট she asked me how I was doing that day ইয়াত কি হ'ব she to লিখিলো ইনডাইৰেক্টত কি আছে asked আছে গতিকে আমি ইয়াৰ ঠাইত আমি said লিখিম আৰু তোমালোকৰ কাৰণে সহজ হ'ব said to me she said to me এতিয়া ইয়াত how দ্বাৰা বাক্যটো আৰম্ভ হৈছে চোৱা মেৰ পিছত ইয়াত গতিকে আমি কমা আনিম ইনভাৰ্টেড কমা ষ্টাৰ্ট হৈ যাব কাৰণ ws ৰ দ্বাৰা আৰম্ভ হোৱা বাক্যৰ ক্ষেত্ৰত যেতিয়া আমি ইনডাইৰেক্ট ফৰ্মলে চেঞ্জ কৰো তেতিয়া তাত if whether একো নাহে হিটোৰ দ্বাৰা আৰম্ভ হয় গতিকে how দ্বাৰা আৰম্ভ বাক্যটো she said to me how কি বুলি সুধিব মুখে সুধিব how are you doing today how are you doing today so she said to me এটো হ'ব তেনে ধৰণে কাৰণ তেতিয়া আমি কি হলে পৰিৱৰ্তন কৰিম past continuous হলে এটো present continuous আছে নেক্সট ওয়ান এটো হৈছে এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় গতিকে এই বাক্যটোত আমি কি লিখিম he said লিখা দেখিব পাৰা he said বুলি কোৱাৰ পিছত যেটো কথা ক'ব সেই কথাকাৰ কওঁতে তেওঁ কিন্তু আশ্চৰ্য প্ৰকাশ কৰি ক'ব কি হ'ল he exclaimed with wonder that it was a fine idea he said what a fine idea it is exclamation mark দি এটো ক্লোজ কৰি দিয়া তাৰ মানে কি হ'ল এই বাক্যটোৱে কি বুজাইছে বক্তাজনৰ উৎসাহ বুজাইছে তেওঁ যে বিস্ময় প্ৰকাশ কৰিছে এটো বুজাইছে he said what a fine idea it is কি যে মানে ভাল ধাৰণা এটো এনে ধৰণৰ গতিকে বক্তাৰ যেতিয়া এক্সক্লেমেশন বুজাব তেতিয়া আমি কি লিখিম এই বাক্যটো এনেকৈ লিখিব পাৰো what আৰু how দ্বাৰা সাধাৰণতে এক্সক্লেমেটৰী বাক্যবিলাক আমি আৰম্ভ কৰিব পাৰো গতিকে এইকিটা হৈছে ইনডাইৰেক্ট ফৰ্ম অফ নেৰেশন স্পেশালি এনে ধৰণৰ বাক্যবিলাক তোমালোকৰ মেট্ৰিকত খুব আহে আৰু মই টেষ্ট পেপাৰৰ পৰা এখিনি দিছো পিছত আৰু আছে ইয়াৰ বিষয়ে জানিব বিচাৰিলে তোমালোকে নেৰেশন কেনেকৈ চেঞ্জ কৰে তাৰ ওপৰত মই এটা ভিডিও আছে এটো তোমালোকে চাব পাৰিবা আজিৰ কাৰণে মই ইমানখিনি দেখাইছো it is quite easy to change the narration when you know the rules easily